So friends, ঘৰতে একেবাৰে বৰ হৈ গৈছো আৰু এতিয়া ভাবিছো ওচৰতে বুক ফেয়াৰ হৈ আছে, বুক ফেয়াৰত যাওঁ আৰু বুক ফেয়াৰ চাই আহো অলপ। কিতাপৰ লগততো বাৰু একো ৰিলেশ্যন নাই তথাপিও যাওঁ আৰু আমি বুক ফেয়াৰত চাম আজি কি পাওঁ কি নাপাওঁ। বহুত চেল হৈছে, বহুত ভিৰ হৈছে বুলি শুনা পাইছো। তো বলকচোন যাওঁ, ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। তো আমি যাবৰ কাৰণে ৰেডি আৰু এয়া ওলালো। Guys, আমি আহি পালো এতিয়া। টিকেটটো কাটি লওঁ আমি আগতে। So friends, বলকচোন আমি প্ৰথমতে গ্ৰন্থমেলাৰ পৰিৱেশটো চাই লওঁ। এয়া চাওক বিভিন্ন প্ৰকাশনৰ ষ্টলবোৰ। গ্ৰন্থমেলা ষ্টাৰ্ট হৈছে 29 ডিচেম্বৰ 2021 আৰু 9 জানুৱাৰীলৈকে থাকিব। টোটেল 12 দিন থাকিব। So guys, আমি আহি গলো অলৰেডি আৰু কিতাপ অলপ চলপ চালো আৰু বলকচোন চাও। টোটেল চাগে 115খন মানে ষ্টল আছে আৰু সকলো ষ্টলবোৰতে পুৰণি বিভিন্ন কিতাপৰ কালেকশ্যন দেখা পালোঁ। জানিব পৰা মতে আছাম বুক পাব্লিচাৰ্ছ আৰু বুক চেলাৰ্ছ এছ'চিয়েশ্যনৰ দ্বাৰা অৰ্গেনাইজ কৰা হৈছে বুক ফেয়াৰটো। আৰু 10 পাব্লিচাৰ্ছ ঢাকাৰ পৰা, 10 পাব্লিচাৰ কলকাতাৰ পৰা আৰু 5 পাব্লিচাৰ দিল্লীৰ পৰা পাৰ্টিচিপেট কৰিছে ইয়াতে। এয়া চাওক, সজাগতামূলক কিবা এটা বনাইছে, ৰাস্তাৰ ছেফটিৰ কাৰণে বনাইছে এইটো। So guys, আহি কিনে বহুত ভাল লাগিছে ইয়াতে আৰু জানিব পৰা মতে যোৱাকালিলৈকে ইয়াতে 1 কৰোৰ টকাৰ চেল হৈছে কিতাপৰ আৰু আছে, কেইবাদিনো আছে। তো ভালেখিনি চেল হ'ব আই থিংক। তো আমি বুক ফেয়াৰত আহি কিনে পপকৰ্ণ খাই আছোঁ আৰু খোৱা জাগাৰ ফালে আহিছোঁ। আৰু তোমাৰ কিতাপ চাই বৰ লাগি গ'ল। তো এতিয়া আমি খোৱাৰ ফালে আহি গৈছোঁ আৰু কি খাব পাৰোঁ তাকে চাই আছোঁ। আচাৰ চাওক হে, ভেৰাইটিজ আচাৰ, বাপৰে ৱাও। এভেইলেবল আচাৰ, বহুত আচাৰ আছে এইটো। দাদা আমৰ কোনটো আমৰ কিমান কৰে? 100 টকা। আৰু এইবোৰ হৈছে ভেৰাইটিজ চানা। यहाँ पे आग लगाने वाला भी पान है, तो खाएंगे क्या? पानर दाम चोৱা 100 টকা, 50 টকা, 300 টকাৰো পান আছে। লাষ্টটো চা 1100 টকাৰো পান আছে। एक सिंपल वाला पान है। तो पान खाओ আমি এতিয়া।
So guys, পানটো খাই কিনে মোৰ একদমেই ভাল লগা নাই, একদম ঘাটিয়া পান বনাইছে। মুখখন পুৰা চেনি চেনি যেন লাগিছে, এনেকুৱা লাগিছে 1 কেজি মান চেনিয়ে দি দিছে নেকি। ইয়াতে ইণ্টাৰভিউ হৈ আছে, গম নাপাওঁ কিহৰ হৈ আছে, মই ধৰিব পৰা নাই, কিন্তু কিবা অলপ ইণ্টাৰভিউ হৈ আছে ইয়াতে। আৰু সন্ধিয়া ইয়াতে প্ৰগ্ৰাম হ'ব, ডান্স গান বিভিন্ন ধৰণৰ প্ৰগ্ৰামবিলাক ইয়াতে হয়। চ' গাইজ, কোৱা হয় যে কিতাপ মানুহৰ বন্ধু হয়, প্ৰকৃত বন্ধু। তো কিতাপক সদায় আমি ভাল পাব লাগে, কিতাপতে আমি গোটেইখিনি বস্তু পাওঁ। তো আজি আমি আহিছোঁ, এতিয়ালৈকে লোৱা নাই একো কিতাপ, ল'ম বৰ্তমান। আৰু বলকচোন চাই থাকিব। চ' গাইজ, আমি কিতাপ কেইখনমান ল'লোঁ, শকুন্তলা ভট্টাচাৰ্যৰ বৰদোৱানী, আৰু লৈছোঁ নাহৰৰ নেৰিবিলি ছাঁ, এইখন লোৱাৰ ইচ্ছা আছিলে আগৰ পৰা। তাৰপিছত আৰু ল'লোঁ লাইফ অফ এ ড্ৰাইভাৰ, এইখন বহুত ফেমাছ হৈছিল, যোৱা বছৰৰ বেষ্ট চেলিং কিতাপ এইখন, আৰু তেখেতে লিখি দিছে বহুত বহুত মৰমেৰে, ৰূপম দত্ত। এইখিনি ল'লোঁ। कैसा लग रहा है? अच्छा लग रहा है? आपने बनाया भाई इसको? आपने हाथ से बनाया है? है मेरे भाई। अच्छा, कितना टाइम लगता है इसको बनाने में? पूरा एक दिन, देखो पूरा एक दिन बर्बाद होता है इसमें। अच्छा, और खर्चा कितना पड़ता है? खर्चा तो मेरे भाई देख ले कितना पड़ेगा, मतलब 50 रुपये बचता है हमें पूरी मेहनत करके। फायदा नहीं। ठीक है, पैकिंग कर दीजिए। আমাৰ ঘূৰা ফুৰা হৈ গ'ল, খোৱা লোৱাও হ'ল, এতিয়া আমি যাব ওলাইছোঁ বাইপাছ, গাড়ীলৈকে আহিছোঁ, আৰু গাড়ীত উঠি আমি এতিয়া ডাইৰেক্ট ঘৰ। বাপৰে, জাম চাওক হে, গাড়ী উলিয়াব পৰা নাই, ইমান জাম। চ' গাইজ, এইটো এটা একেবাৰে চিম্পল ভিডিঅ' আছিল, আৰু ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰিব নাপাহৰিব, আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিবহে, একো নহয়।